ৰাতিটো বলাকে লাগবা লাগিল আৰু কামত চাওঁ চোতালখনে সাৰো আৰু কৃষ্ণ কৃষ্ণ এই চোতালখন সাৰি উঠি আজি বাগানখন অলপ চাফা কৰিব লাগিব। বৰ জংঘল হৈছে গোটাই কৈছে বহুত দিন চাফাও কৰা নাই না। এই মাটিখিনি দেখোন কিবা লৰা হান পাৱে আৰু গাছগিলাও দেখোন নৰবা ধৰছে। ভূমিকম্প আহিছে যা বাপ কি টাকলা ধৰছে কি ডাঙৰ ভূমিকম্প আহিছে। আহুন তো বাবা পুতেকে আৰু উঠছি না নাই তোকে মাতি দি আহো ৰ কি বা কৰি আছে তো একো মেয়ে আছে কিজানি। হেৰি শুনছি নে শুনছি নে হেৰি ক'ত আছে আপুনি বাহিৰৰ ক'লে নাই কিয়া ভূমিকম্প আহিছে গম পাইছি নে নাই বাহিৰৰ ক'লে নাছে কিয়া। শুনছো দে মই হাগি আছো ৰবা। হাগা মোটা যি কৰে পাছত কৰি থাকব হওক এতিয়া ওলাই আহক বাহিৰত। মই যাই আছো দে তুমি বাবাক মাতি দে সি ঘুমাই আছে কিজানি। হ'ব দক মই তাক মাতি দিছো দক। বাবাই উঠে ভূমিকম্প আহিছে উঠে কিমান ঘুম উঠে ভূমিকম্প আহিছে গম পোৱা নাই নেকি। তৎক্ষণাত বল বাহিৰ ভূমিকম্প আহিছে ঘুমাবি পাছত আহি তোক বাই কি ডিষ্টাৰ্ব দি আছা নো তোক বিছনাখন নিজে লৰে ভূমিকম্প আহা বুলি কৈ আছা। পাগলা মই মিছা নহয় সঁচাকে আহিছি মই বিছনা লৰি থকা নাই ভূমিকম্প আহিছি সেইকাৰণে বিছনা লৰি আছে। যাই নাই মিছা পাই ডিষ্টাৰ্ব দিবা নাহিবি দে মিছা কথা কৈ মানে ই ভালকে কলি নুঠে ৰ ইয়াক কি চৰ পৰিলে গালত ইটা পইচা না উঠি চৰ পৰাৰ পাছত ইটা গম পাইছা নাই ভূমিকম্প আহা বুলি। সঁচাকেচোন ভূমিকম্প বল বাহিৰত বল দে বল তৎক্ষণাত বল। কৃষ্ণ 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 প্ৰভু কৃষ্ণ সোনকালে কমলি হয় ভূমিকম্পটো কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ। কমব ৰবা ইমান ভয় কৰিব নালাগে কমব দে। কৃষ্ণ প্ৰভু কমক সোনকালে কমে যায় কৃষ্ণ কৃষ্ণ প্ৰভু। পাপ্পা ঐ কমছে দে সিতাহে শান্তি। পাপ্পা ঐ কি জাকাৰা দিছিলে ভয় লাগছিল দে মস্ত আজি। এই ভূমিকম্পটো গোটেই বজা এটা টাইমত আহিছে শান্তিত ঘুমটিটো মাৰিব নালাগে মোক এই ব্ৰহ্মপুৱাতে উঠবা লগা হৈছে আজি মানে মই ঘুমাওঁ দে এতিয়া আৰু পোনা মাতি আৰু মই ঘুমাওঁ আকৌ এতিয়ালৈ ঘুমাব নালাগে সোনকালে মুখ ধুই পঢ়িবা যা এনেতো কোনোদিন নুঠাই ঘুমটিতে আজি ভূমিকম্পৰ কাৰণে উঠছা এতিয়া পঢ়ি নি যা পঢ়িবা যা। নকৰিতে নৰি মই ঘুমাওঁ এতিয়া নহয় এনেকে হয়তো এতিয়া আকৌ ঘুমাব নালাগে যা এতিয়া পঢ়িবা যা তৎক্ষণাত 8টা বাজিলে এতিয়া আকৌ ঘুমাব লগা কথা নাই পঢ়িনি। আৰু শুনছ না মই অলপ হাগি আহো ৰবা পুৱাতে হাগবা ধৰোঁতে আহিল না ভূমিকম্পটো ভালকে হাগাই নহ'ল হাগা ষ্টাৰ্ট কৰিছিলোৱে যি কপ্পা ধৰলাক মই বোলো এতিয়া পায়খানা ভাঙিয়ে পৰব এতিয়া জয়ে ভাল। আৰু তই তৎক্ষণাত পঢ়িবা যা তই কিন্তু হাগি আহি তোক পঢ়া টেবুলত দেখাব লাগব। হ'ব দে পঢ়িম দে যাম দে পঢ়া টেবুলত। হেল্ল' গাইজ আপোনালোকে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই।